আমাৰ মিডিয়া বন্ধুলৈ নমস্কাৰ আৰু ধন্যবাদ। BTR গভৰ্ণমেণ্টৰ হৈ BTR চৰকাৰ হৈ আমি আপোনালোকৰ জৰিয়তে আমি সকলো BTR বাকী ৰাইজক জনাব বিচাৰিছোঁ যে আপোনালোকে সকলোৱে জানে যে যোৱা 20 জুলাই 2022 তাৰিখে আমাৰ বঙাইগাঁৱৰ আমাৰ যিটো BRPL কেম্পাছ আছে তাৰ ভিতৰত এটা প্ৰগ্ৰাম লঞ্চ কৰা হৈছিল আৰু সেইখন প্ৰগ্ৰামৰ বা স্কিমৰ নাম আছিলে CEM Super 50 for UPSC কোচিং। তো সেইটো লঞ্চ কৰাৰ পিছত আমি বিভিন্ন ডেটবিলাক বা দিন তাৰিখবিলাক দিছিলোঁ যে অনলাইন প্ৰচেছবিলাক আৰম্ভ হৈ গৈছিলে আৰু এইটো মেইনলি যিবিলাক ইকনমিকেলি উইকাৰ ছেকশ্যন বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা তেখেতসকলক আমি কি ধৰণে তেখেতসকলৰ যিটো ড্ৰিমছ এছপিৰেশ্যনছটো আমি পূৰা কৰিব পাৰিম, বিশেষকৈ যিবিলাকে IAS বা IPS বা IFS অফিচাৰ হ'ব বিচাৰিছে বা খোজে তো তেখেতসকলৰ কাৰণে। তো সেই মৰ্মে যিটো কমন যিটো এডমিশ্যন টেষ্টৰ এটা ডেট ৰখা হৈছিলে এইখন আছিলে 5 আগষ্ট আমাৰ 2022 আৰু সেই মৰ্মে 5 আগষ্টত আমাৰ কমন এডমিশ্যন টেষ্ট হৈ গ'ল। হৈ যোৱাৰ পিছত আজি হ'ল আমাৰ 8 আগষ্ট। তো আজিৰ তাৰিখত আমি ৰিজাল্টটো ডিক্লেয়াৰ কৰিব বিচাৰিছোঁ আৰু সেই ৰিজাল্টটো এভেইলেবল সকলোৱেই পাব সন্ধিয়া 5টাৰ পিছত আপোনাৰ www.bodoland.gov.in সেইখন ৱেবছাইটত তেখেতসকলে গোটেইখিনি ৰিজাল্টটো পাই যাব আৰু লগতে www.debtc.in এই দুটা ৱেবছাইটত সকলোৱে সেই ৰিজাল্টখিনি চাব পাৰিব। তো মই কেইটামান যি ক্ৰাইটেৰিয়াত আমাৰ যিকেইটা কেণ্ডিডেট তেখেতসকলক ছিলেকশ্যন কৰা হ'ল সেইখিনি কথা আপোনালোকৰ জৰিয়তে আমি অৱগত কৰাব বিচাৰিছোঁ যে আমাৰ যিমান কেণ্ডিডেট আছিল তাৰ পৰা মানে আমাৰ যিটো টোটাল যিটো সিট কেপাচিটি ইনটেক কেপাচিটি 50 জনৰ কাৰণে যিটো আছিলে তাৰ ভিতৰত মানে 100%ত 60% ৰিজাৰ্ভেশ্যন আছিলে আমাৰ ST ক্ৰাইটেৰিয়াৰ কাৰণে। ST যিমান ষ্টুডেণ্টছ বা কেণ্ডিডেটছ আছিলে শ্বেডিউল ট্ৰাইব ষ্টেট যিবিলাক ষ্টেটাছ এনজয় কৰে তেখেতসকলৰ কাৰণে। লগতে OBC কেটেগৰীৰ যিবিলাক আছিলে তাৰ পৰা 15% তেখেতসকলক ৰিজাৰ্ভেশ্যন দিয়া হৈছিলে আৰু লগতে ST যিবিলাক আছে শ্বেডিউল কাষ্ট তেখেতসকলক 5% আৰু লগতে জেনেৰেল হিচাপে 10%। তো সেই হিচাপে আপোনাৰ 60% যিটো ST তাত 30 জন ষ্টুডেণ্ট বাছনি কৰা হৈছে, কেণ্ডিডেট বাছনি কৰা হৈছে। OBCৰ যিটো 15% ৰিজাৰ্ভেশ্যন কোটা তাৰ পৰা 7 জন বাছনি কৰা হৈছে। STৰ যিটো 5% তো তাৰ পৰা 3 জন বাছনি কৰা হৈছে আৰু জেনেৰেল কেটেগৰী হিচাপে 10% তাত 10 জন বাছনি কৰা হৈছে। তো টোটেল আমাৰ 50 পূৰা হৈ গ'ল। তো আমাৰ যিটো ৰিজাল্ট শ্বীট যিটো আছে তাতে মই বিশেষকৈ গাই দিব বিচাৰিছোঁ যে আমাৰ যিটো প্ৰথমতে আমাৰ যিটো জেনেৰেল কেটেগৰীত একচুৱেলি ছিলেক্টেড হ'ব লাগিছিলে 10 জন কিন্তু 11 জন ছিলেক্ট কৰিব লগা হৈ গ'ল কাৰণ দুজনে সমান মাৰ্কছ তেখেতসকলে পাইছে। তো যিয়ে নহওক যিটো মানে কাউন্সেলিং হ'ব সেই কাউন্সেলিঙৰ সময়ত তেখেতসকলৰ যিটো HSLC আৰু HSSLCৰ যিটো মাৰ্কশ্বিট বা তেখেতসকলৰ যিটো মাৰ্কছ তেখেতসকলে পাইছে বিভিন্ন ছাবজেক্টত বা অভাৰঅল মাৰ্কছ সেইটোৰ ওপৰত ডিপেণ্ড কৰি সেইটো ডিচিশ্যন বা সিদ্ধান্ত লোৱা হ'ব। তেখেতৰ দুজনৰ মাজত যিকোনো এজনে পাব, ছিলেক্টেড হ'ব আৰু ৱেইটিং লিষ্ট কেটেগৰীত জেনেৰেলত আমাৰ টোটেল অল টুগেডাৰ 9 জন আছে। তো কোনোবা যদি মিছ আউট হৈ যায় তো টোটেল আমাৰ 9 জন আছে। হয়, তাৰপিছত আমাৰ যিটো OBC কেটেগৰী টোটেল চিট তাতে 7টা আছে। 7টাৰ ভিতৰত ইয়াতেও তেনেকুৱা হৈছে যে আমাৰ 8 জনক ছিলেক্ট কৰা হৈছে কাৰণ দুজনৰ ছেম মাৰ্কছ তেখেতসকলেও পালে। তেখেতসকলকো সেই একে কেটেগৰী আমি ফ'ল' কৰিম যে তেখেতসকলৰ HSLC আৰু HSSLCৰ যিটো মাৰ্কছ সেইটোৰ ওপৰত বেছ কৰি যেতিয়া মানে কাউন্সেলিং হ'ব সেই সময়ত তেখেতসকলক এজনক ফাইনেল কৰা হ'ব। তো টোটেল ইয়াত 7 জন থাকিব আৰু ৱেইটিং লিষ্ট কেটেগৰীত আমাৰ ইয়াত 9 জন কেণ্ডিডেট আছে আমাৰ OBC। তাৰপিছত আমাৰ ST কেটেগৰী আমি চাইছোঁ যে ইয়াত 3% যিটো আছে। তো ইয়াত 3 জনৰ কাৰণে চিট আছিলে টোটেল চিট। 3 জনৰ ভিতৰত মানে এই গোটেইকেইটা যিমান কেইজনে এপ্লাই কৰিছে SC কেণ্ডিডেট আমি 3 জনেই পালোঁ আৰু সেইকাৰণে সেই 3 জন গোটেইকেইজনে মানে ইয়াত অলৰেডি ছিলেক্ট কৰা হ'ল বা তেখেতসকলে এটা স্থান পাই গ'ল SC কেটেগৰী হিচাপে। আৰু লাষ্টলি আমাৰ যিটো ST কেটেগৰী আছে তাতে টোটেল আমাৰ 28জন এতিয়া ৱেইটিং লিষ্টত আছে। তো এইকেইটা হ'ল আমাৰ বৰ্তমানৰ ষ্টেটাছ। এতিয়া আপোনালোকক আমি জনাব বিচাৰিছোঁ যে অহা 10 আগষ্ট তাৰিখে এই আগষ্ট মাহৰ 10 তাৰিখে আমাৰ কাউন্সেলিং হ'ব
আৰু ডাইৰেক্টৰ অফ এডুকেশ্যন BTC কনফাৰেন্স হলত তাতে আমাৰ কাউন্সেলিং হ'ব গোটেইকেইজন ষ্টুডেণ্ট তাতে আহিব আৰু তাতে আমাৰ গোটেইখিনি মানে আমাৰ যিকেইজনে কেটেগৰী ৱাইজত ছিলেক্ট হ'ব সেইটো লিষ্টটো কমপ্লিটলি ফাইনেল হৈ যাব আৰু লগতে আমাৰ ক্লাছেছ যিটো হ'ব আমাৰ যিটো দিল্লীত যিটো ক্লাছ আৰম্ভ হ'ব এইটো আমাৰ 15 আগষ্ট 2022 চনৰ পৰা তেতিয়া আমাৰ ক্লাছবিলাক দিল্লীত ষ্টাৰ্ট হৈ যাব তো এইখিনি আপোনালোকৰ জৰিয়তে আমি সকলোকে জনাব বিচাৰিছোঁ আমি সুখী যে কমচে কম এই যিটো এটা ইনিচিয়েটিভ আছিলে আমাৰ চিফ ছাৰৰ নেতৃত্বত সেইখন আমি পূৰ্ণ বা পুৰা কৰিব পাৰিলোঁ কমপ্লিট কৰিব পাৰিলোঁ আৰু টাইমলি মেনাৰত কমপ্লিট কৰা হ'ল মই সকলো যিমান কেণ্ডিডেটবিলাক ইয়াত মানে আজি ছিলেক্টেড হ'ল বা তেখেতসকলৰ নামটো ফাইনেল কৰা হ'ব আমাৰ চৰকাৰৰ হৈ সকলোকে আমি তেখেতসকলক অভিনন্দন আৰু কংগ্ৰেচুলেশ্যন জনাব বিচাৰিছোঁ আমাৰ তেখেতসকলৰ ওপৰত এটা ডাঙৰ এটা আশা আছে তেখেতসকল আমাৰ কাৰণে এটা মানৱ সম্পদ হয় ৰিচোৰ্চ হয় বিশেষকৈ BTRৰ কাৰণে আমি আশাবাদী যে তেখেতসকলৰ জৰিয়তে আমাৰ BTRখন বহুত আগুৱাই যাব আৰু তেখেতসকলে ফিউচাৰত ভাল এজন মানে নেতৃত্ব লোৱা এটা অৱস্থাত আহি যাব তেখেতসকলৰ নেতৃত্বত আমাৰ BTRখন ধুনীয়া হৈ উঠিব আমি প্ৰমোদ বড়ো ডাঙৰীয়াকো এইটো মঞ্চৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি স্পেচিয়েল থেংকছ দিব বিচাৰিছোঁ যে তেখেতে এই নেতৃত্ব লোৱাৰ পিছত আমি এটা নতুন দিগন্তত আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ ধন্যবাদ বাইক অনসাইगिरिफोरनि थाखाय मोनसे मोजां खौरां क'क्राझार जिडी रड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया खालि फट' गांसे पेन कार्ड आधार कार्ड भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम